নদী, এখন নদী দেখিছেনে? পানী আহি আছে আৰু এজন বন্ধু আৰু বন্ধুৰ পিছে পিছে গৈ আছোঁ। এখন নদী, এটা সুন্দৰ এটা পৰিৱেশ। এই সুন্দৰ পৰিৱেশৰ মাজত আজি দুই বন্ধু মিলি পাহাৰৰ ছাইডে আহিলোঁ। পাহাৰৰ পৰিৱেশটোকো আপোনালোকক দেখালোঁ অলপমান। এয়া দেখিছেনে আপোনালোকে? বন্ধু কেনেকুৱা লাগিছে? মজা মজা। পাহাৰৰ অনুভৱটো কেনেকুৱা? বহুত দিনৰ মূৰত সোমাইছোঁ আজি, বেয়াত মজা লাগিছে। হে বেয়াত মজা লাগিছে। ইয়াত মজা লাগিছে। অসমতকৈ বহুত ভাল। হে অসমতকৈ বহুত ভাল। অসমতকৈ বহুত ভাল। বহুত ভাল। বাৰু এইখন কেলৈ লৈ আনিছে হাতত? এইখন বৰ্তমান নিজৰ চেফটিক। বেলেগ একো কাম নাই, নিজৰ চেফটিৰ কাৰণে নিজৰ সুৰক্ষাটো লাগিবই। হয় হয় সুবিধা এটা হয় হয় সেইবাবে লৈ আহিছোঁ। হয় হয় আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে নে? এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভাল লাগে নে? এইবিলাকৰ মাজত থাকি ভাল লাগে। এইবিলাকৰ মাজত থাকি ভাল লাগে ন? মাজত থাকি ভাল লাগে। যিহেতু ভাল পাইছিলে, আমিও তেনেকৈ মাজত থাকি ভাল পাওঁ। অঁ, মানে জুবিন দাৰ বিষয়ে কিবা ক'বা নেকি? জুবিন দাৰ বিষয়ে কি ক'ম, ক'বলৈ একো ভাষা নাই। অঁ, জুবিন দা এটা এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজতে আছিলে। তেনেকুৱা এটা মাজতে আছিলে, আমিও আৰু তেনেকুৱা মাজত থাকিবলৈকে চেষ্টা কৰিছোঁ। হয় হয় আহিছোঁ, থাকোঁ, কেনেকুৱা লাগে আমিও উপভোগ কৰোঁ। আগতো আহিছোঁ, এতিয়াও আহিছোঁ। ভাল লাগে এনেকুৱা মাজত থাকি। ঠিকে আছে। ভাল আৰু লাগে কাৰণে আকৌ আহিছোঁ। আজি 10 বছৰ মূৰত ভিতৰত সোমাই আহিছোঁ আজি বিশেষ। আগতে আহোঁ তলত আহোঁ, আজি ওপৰত আহিছোঁ। ঠিকে আছে, ভাল ঠিকে লাগিছে। আছে। আৰু আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দাও এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজতে জীৱনটো পাৰ কৰিছিল। আৰু এনেকুৱা এটা পৰিৱেশৰ মাজতে তেখেত ডাঙৰ দীঘল হৈছিল। আৰু তেখেতেই দেখুৱাই যোৱা এনেকুৱা পৰিৱেশৰ মাজত জীয়াই থাকিব লাগে, সকলোৰ লগতে মিলিজুলি থাকিব লাগে। দেখিছেনে? আৰু জুবিন দাই ন্যায় বিচৰাটো আমি সকলোৱে বিচাৰিছোঁ। জুবিন দাৰ ন্যায়টো লাগে, অতি সোনকালে লাগে আমাক। অঁ, কিন্তু জুবিন দাক লৈ ৰাজনীতি কৰি আছে, এইটো আমি বিচৰা নাই আচলতে। হয় 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 এইবিলাক বস্তু ৰাজনীতি হ'ব নালাগে। হয় যেনেকৈ যি হৈছিলে পাব্লিকৰ আগত শ্বেয়াৰ কৰিলে ভাল। আজি হয় অকল আমি বুলিয়ে নহয়, বহুত হাজাৰ হাজাৰ লাখ লাখ জনতাই তেখেতৰ ন্যায়ৰ বাবে যুঁজি আছে। ঠিকে ঠিকে সকলোৱে পালে ভাল, আনন্দ হয়, আনন্দময় ঠিকে হ'ব ঠিকে যদি ৰিজাল্টটো পায়। কিন্তু ৰিজাল্টটো আজিলৈকে পাব্লিক কৰি দিয়া নাই, সেইটো কাৰণে আমাৰ বেয়া লাগি আছে। আনটো একো নাই। হয়, জয় জুবিন দা। আৰু জয় জুবিন দা। জুবিন দাৰ কাৰণে এটা লাইক কৰিব। আৰু ইয়াত দেখিছেনে ইমান এটা সুন্দৰ পৰিৱেশ। আৰু সুন্দৰ পৰিৱেশৰ মাজত আপোনালোককো অলপমান দেখাইছোঁ। এখন ডাঙৰ জংঘল, আৰু জংঘলৰ মাজতে এখন নদী। আৰু নদীখনৰ পানী বৈ আহিছে, ইমান ধুনীয়াকৈ বৈ আহিছে নহয়। কেৱল পাথৰ আৰু পাথৰ। ওচৰ পাম, বেছি হে টাইম নাই আৰু খুব বেছি 10